Welcome to my Sunday special vlog বুলি ক'ব পাৰি। আজি লুচি খাবলৈ মন গ'ল, যিগতিকে সানডে সকলোবোৰ ঘৰতে থাকে, তো সেইকাৰণে মই লুবিয়া আৰু মটৰ মিক্স কৰি ঘুগুনি এখন বনাই ল'লোঁ। তাৰপিছত লুচি বনালোঁ। আপোনালোকে জানেই কেনেদৰে বনাই, মই দি থাকোঁ ভিডিঅ' ঘুগুনিৰ। তো ৰেডি হৈ গ'ল। ফুলা ফুলা লুচি ৰেডি হৈ গ'ল। ব্ৰেকফাষ্ট, ৰাতিপুৱাৰ নাস্তা, সানডে স্পেচিয়েল। চাই যাওক। এতিয়া মই আৰু আন এখন থালি দেখুৱাম, দুপৰীয়াৰ থালিখন চাই যাওক। আজি দুপৰীয়াৰ থালখন। বাছ ভাত ইমানেই। এতিয়া মই ইয়াতে দিম মিক্স তৰকাৰী, লাবৰা বুলিও ক'ব পাৰে, আপোনালোকে যোনে যি বুলি কয় ক'ব পাৰে। মই এনেদৰে খাই ভাল পাওঁ। আজি মইনো কি খাওঁ আপোনালোকক দেখুৱাইছোঁ। বিভিন্ন ঔষধি গুণেৰে ভৰা এখন থাল। হ'ল কলফুলৰ ভাজি, তাৰপিছত হ'ল মূলা ভাজি মিহি মিহিকৈ কাটি, তাৰপিছত আছে কচু, দুধ কচু এনেদৰে ভাজি লৈছোঁ। দুধ কচুখিনি এনেদৰে ভাজি লৈছোঁ। তাৰপিছত আছে এখন পাপৰ, এটা কণী আছে, দাইল, ওলকবি দিয়া দাইলখন, কোনে কোনে খাই ভাল পায় বাৰু। তাৰপিছত আছে বিন ভাজি, মাজতে অকণ পিঁয়াজ ভাজি লৈছোঁ। নেমু আৰু গাজৰ চালাড। দেখিছে, গোটেই থালখন এবাৰ দেখুৱাই দিছোঁ। ভাত কমকৈ খাব আৰু তৰকাৰী বেছিকৈ খাব। চাওক, যেনে আৰু সেনে হৈ থাকিব আপোনালোকে। মই পাপৰখন পুৰি লৈছোঁ, তেলেৰে ভাজা নাই। চাওক, ভাত অকণমানিয়ে লৈছোঁ। এনেদৰে খাবলৈ নাপাহৰিব আপোনালোকেও। আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।